মিছন বিৰুবালাই আজি আমি ইয়াতে এটি সজাগতা সভা অনুষ্ঠিত কৰিছোঁ যেহেতু যোৱা বছৰ ডিসেম্বৰ মাহত ইয়াতে কাহতে ঘটনা এটা ঘটিছিলে ডাইনী হত্যা গতিকে আমি হেতু ঘটনা হৈ যোৱাৰ পিছত এটো আমি এৱেৰনেছ প্ৰগ্ৰামটো ইয়াতে কৰিলোঁ আমাৰ মটো হল প্ৰিভেন্ট ৰেস্কিউ ৰিহেবিলিটেট আৰু ৰিইন্টিগ্ৰেট এটো আমি মিছন বিৰুবালাৰ মটো আৰু আমি সকলো ঠাইতে আমি ভালনাৰেবল বিশেষকৈ ভালনাৰেবল এৰিয়াজ বিলাকত আমি এৱেৰনেছ প্ৰগ্ৰাম কৰি থাকো মানে কিমানবাৰ আহিলে আপোনালোকে কাৰ্বি আংলঙত এইটো আমাৰ দ্বিতীয়বাৰ আমি মিছন বিৰুবালা আহিছোঁ হয় গতিকে আজি আমি ধন্যবাদ জনাইছোঁ সকলোকে আমাৰ লগত এছ'চিয়েট কৰাৰ বাবে ইয়াতে প্ৰগ্ৰামটো মানে সফলতাৰে শেষ হৈছে ডাইনী হত্যাৰ বহুত কাৰণ আছে অন্ধবিশ্বাসটো এটা আছেই মানুহৰ আৰু যেহেতু বিজ্ঞান মনস্কতা মানুহৰ মাজত নাই ইলিটাৰেসি এতিয়াও আছে আৰু তাৰোপৰি মাটি দখল কৰা মাটি মানে কাঢ়ি লোৱা লেণ্ড গ্ৰেবিং হেতু এটা থাকে শত্ৰুতা থাকে কোনোবা দুৰ্বল মানুহৰ মানে মানুহক অতৰাবলৈ বিচাৰে কিছুমান দুচক্ৰই মানে কিছুমান ব্যক্তিৰ বিৰুদ্ধে কিছুমান শত্ৰুতা থাকে গতিকে এই ধৰণৰ বহুতকেইটা কাৰণ থাকে সেই কাৰণকেইটা মানে আমি জানিব লাগে সেইকাৰণে আৰু তেওঁলোকে সেই দুচক্ৰখিনিয়ে মানে গাঁওবাসীক যেহেতু তেওঁলোকে অন্ধবিশ্বাসী হয় ডাইনিক বিশ্বাস কৰে অন্ধবিশ্বাসী হয় গতিকে তেওঁলোকক মানে উচতাই দিয়ে এইটো আমি নিৰ্মূল মানে আমাৰ লিটাৰেসি ৰেটটো আমি বঢ়াব লাগিব সকলোৱে স্কুল যাবই লাগিব মানে শিক্ষিত হ'বই লাগিব বিজ্ঞান মনস্কতা আৰু আমাৰ স্বাস্থ্যৰ ব্যৱস্থাটো ভাল হ'ব লাগিব ৰাস্তাসমূহ ভাল হ'ব লাগিব গতিকে এইখিনি হৈ উঠিলে আৰু আমাৰ এৱেৰনেছ কৰিব লাগিব আৰু খুব এক্সক্লুচিভ মানে এৱেৰনেছ আমি কৰিব লাগিব ভিতৰুৱা অঞ্চলবিলাকত আৰু ভালনাৰেবল এৰিয়াজবিলাকত